মই আপোনালোকৰ মাজলৈ এটা চৰবতৰ ৰেচিপি লৈ আহিছোঁ, যিটো চৰবত দুটা প্ৰকাৰে বনাব পাৰি। বলকচোন চাওঁ কেনেকুৱা হয়। লৈ লৈছোঁ চাটু ড্ৰিংক, যিটো চানা চাটু বুলি কয়, বুটৰ গুড়িৰ হয় চৰবতটো। দুটা প্ৰকাৰে বনাব পাৰি। মই দুটা প্ৰকাৰে বনাই দেখাম, এটা নমকিন, এটা মিঠা। ইয়াৰ বাবে লৈছোঁ মই এটা নেমু, সেইটো ফালি লৈছোঁ, এচামুচ চেনি, আধা চামুচ ক'লা নিমখ আৰু 4 চামুচ চাটু গুড়ি। আপুনি যিমান পৰিমাণৰ লাগে সেইখিনি ল'ব পাৰে নিজৰ ইচ্ছা অনুযায়ী। আৰু পদিনা লৈছোঁ, আৰু এইটো লৈছোঁ জলকীয়া, অকণমান লৈছোঁ জলকীয়া, বেছি নালাগে। আৰু লৈছোঁ ফ্ৰিজৰ পানী, আপুনি নৰ্মেল পানী ইউজ কৰিব পাৰে। আৰু মই লৈছোঁ চানা চাটু, য'ত আগৰ পৰাই জিৰা গুড়িটো এড হৈ আছে, সেয়ে মই ইয়াত এক্সট্ৰাকৈ জিৰা গুড়িটো লোৱা নাই। আপুনি মন কৰিলে ল'ব পাৰে যদি জিৰা গুড়ি খাই ভাল পায়। গিলাচটো লৈছোঁ, তাৰপিছত আমি ইয়াত চাটু গুড়িখিনি দি দিম। ইয়াতে 4 চামুচ চাটু গুড়ি আছে, 4 চামুচ। তাৰপিছত এইখিনি অকণমান লৰাই তাত পানী দিম অকণমান। ফাৰ্ষ্ট অকণমান পানী দিম, ফ্ৰিজৰ পানী হয়, আপুনি যিকোনো পানী ব্যৱহাৰ কৰিব পাৰিব। বেছি ঠাণ্ডা খালি বেছি ঠাণ্ডা, আৰু অকণমান নৰ্মেল যদি খাব খোজে নৰ্মেলো কৰিব পাৰে। তাৰপিছত এইখিনি একদম ভালকৈ ঘুটি দিলেই হ'ল, যাতে মানে গুড়ি গুড়ি হৈ নাথাকে। ভালকৈ লৰাই গোটেইখিনি মিহি কৰি ল'ব। আচলতে মই ডাইৰেক্ট গিলাচতে বনালোঁ, আপোনালোকে এক্সট্ৰা বেলেগ মানে বাচনত চাটু গুড়িখিনি লৈ ভালকৈ মানে হুইপাৰেৰে ভালকৈ মিক্স কৰি ল'ব, তেতিয়া মানে বেছি ভাল হয় আৰু গোটেইখিনি মিক্স হৈ যায়। মই অলপ অলপ চৰবতৰ কাৰণে গিলাচতে দিলোঁ ডাইৰেক্ট। তাৰপিছত পানী দিব আপোনাক যিখিনি লাগে। আমাৰ ঘৰত অকণমান পনীয়াকৈ খায়, এনে চাটু ড্ৰিংকটো গোটা হ'লে ভাল লাগে, মানে থপথপীয়া টাইপৰ হ'লে ভাল লাগে। মই কমকৈ ইউজ কৰিছোঁ, মাত্ৰ 4 চামুচ দিছোঁ, সেইকাৰণে এগিলাচ পানীত 4 চামুচ হ'লে অলপ পনীয়া টাইপ হয়। তাৰপিছত আপুনি জলকীয়াখিনি দি দিব, সৰুকৈ কাটি থোৱা। মই অকণমান ইউজ কৰিছোঁ, বেছি নালাগে মানে। তাৰপিছত নেমুখিনি চেপি দিব। নেমু আপুনি যিকোনো নেমু ব্যৱহাৰ কৰিব পাৰিব, কথা নাই একো। তাৰপিছত আপুনি ক'লা নিমখ ব্যৱহাৰ কৰিব, আপোনাৰ ইচ্ছা অনুযায়ী যিখিনি খাই ভাল পায় আপুনি। মই আধা চামুচ দিছোঁ, আৰু নৰ্মেল নিমখ দিব অকণমান, যিখিনি লাগে আপোনাৰ। সেইটোতো নিজৰ ইচ্ছা ন, নিমখ খায় নাখায় সেইটো। তাৰপিছত এইখিনি ভালকৈ মিহলাই দিব, একদম ভালকৈ, যাতে একো গুড়ি বাকী নাথাকে। বাকী পানীখিনি আপুনি দি দিব, যিখিনি পৰিমাণৰ লাগে। আপুনি গোটাকৈ খায়, পনীয়াকৈ খায়। তাৰপিছত ঘুটি থাকক অকণমান টাইমলৈ। এই চৰবতটো শৰীৰৰ কাৰণে বহুত হেল্থি হয়, গৰমত ই শৰীৰ ঠাণ্ডা পেলোৱাত সহায় কৰে। এই চাটু গুড়িটো আপোনালোকে বজাৰৰ যিকোনো দোকানত পাই যাব, বনাই চাব এবাৰ। এইখিনি ঘুটা হৈ যোৱাৰ পিছত ইয়াত পদিনাখিনি সৰুকৈ কাটি লৈ গাৰ্নিছৰ কাৰণে ওপৰত ছটিয়াই দিব। আমাৰ নমকিন চাটু ড্ৰিংক ৰেডি হৈ গ'ল। এয়া চাওক, টেষ্টি টেষ্টি চাটু ড্ৰিংক ৰেডি। ইয়াৰ পিছত আমি মিঠাটো বনাবলৈ আগবাঢ়িম। গ্লাছটো ল'লোঁ, ইয়াতো 4 চামুচ আছে, 4 চামুচ চাটু গুড়ি আছে, দি ল'লোঁ। তাৰপিছত ইয়াতে আগৰ দৰে প্ৰচেছ, ধুনীয়াকৈ মিক্স কৰি ল'ম, ভালকৈ ঘুটি ল'ব। আপুনি হুইপাৰ ইউজ কৰিব পাৰে, ডাঙৰ বাচন লৈ তাত। আৰু ইয়াতে যিটো চেনি ব্যৱহাৰ কৰা যাব, সেই চেনিখিনি আপুনি ইচ্ছা কৰিলে গুড়ি কৰি ল'ব, তেতিয়া মানে মিক্স হোৱাতে বেছি সোনকাল হয়। মই ইয়াত গুড়ি কৰি লোৱা নহ'ল, ডাইৰেক্ট দানা চেনিয়ে ল'লোঁ, সেইকাৰণে অকণমান টাইম লাগিব ঘুটোতে। এতিয়া মই চেনিখিনি দি দিম। চেনি এচামুচ লৈছোঁ, আপুনি মিঠা যিমান খায় সেইখিনি দিব পাৰিব, একো কথা নাই, নিজৰ টেষ্ট অনুসৰি। এইখিনি ভালকৈ ঘুটি ল'লোঁ। তাৰপিছত আপুনি ইয়াত নেমু দি দিব, নেমুখিনি চেপি দি দিব ধুনীয়াকৈ। তাৰপিছত আকৌ ঘুটি দিব।
এইখিনি হৈ যোৱাৰ পিছত ইয়াত ক'লা নিমখ দিব, যিখিনি আপুনি ভাল পায় খাই সেইখিনিমান। তাৰপিছত নৰ্মেল নিমখ দিব অকণমান। ইয়াত জিৰা গুড়িটো এডে আছে, সেইকাৰণে মই জিৰা গুড়ি ইউজ কৰা নাই, মানে গুড়িটোৰ লগতে ডাইৰেক্ট ৰেডিমেড এড হৈ আছে, গতিকে নাই কৰা। যদি আপুনি জিৰা গুড়ি খাই ভাল পায় জিৰা গুড়ি দিব পাৰিব। এইখিনি ভালকৈ লৰাই দিব, একদম ভালকৈ মিক্স কৰি ওপৰত এটা পদিনা পাতেৰে গাৰ্নিছ কৰি ল'ব। এয়া আমাৰ মিঠা চাট্টু ড্ৰিংক ৰেডি। দুয়োটা চৰবতে ৰেডি হৈ গ'ল। শেষত আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ৰেচিপিটো কেনেকুৱা পালে। গতিকে আজিলৈ আহিছোঁ, টাটা বাই বাই।